guys, welcome back to my YouTube channel. মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি যেটো দোকান ঘৰ এটা ৰং মাৰি থকা আছে তাকে আপোনাক দেখাব চেষ্টা কৰিম। এটো আছে হ্যান্ড ব্ৰাশ আৰু এফলে আছে এটো ৰোলাৰ আছে। এটো অৰেঞ্জ কালাৰ মাৰি থকা আছে। এটো আছে হ্যান্ড ব্ৰাশ ৰোলাৰ বুলি কয় এটো নাম। দেখিছে গাইস, এটো নাম হ'ল ৰোলাৰ। হাতে ধৰি কিনে মাৰিব পাৰে আৰু এফলে মাৰিলে মানে ডাবল কোট মাৰিলে মানে ফিনিশিং হ'ব। তাকে ওপৰৰ শৰ্টটো দেখিছে, ওপৰৰ শৰ্টটো বগা হ'ব আৰু যোনটো ভীম দেখিছে আপোনালোকে সেই ভীমটো হ'ব, সেইটো ভীমটো কালাৰ আনি থৈ দিয়া আছে। মই নাই মাৰিম আৰু লাষ্ট ফিনিশিংটো আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া দেখিছে পোষ্টবিলাক বাকী আছে আৰু বাকী চিংগুল কোটটো কমপ্লিট হৈছে আৰু অলপ আছে আৰু কাষে আছে এইবিলাক মাৰি আছোঁ। চাগে চাই থাকক ভিডিঅ'টো আৰু এতিয়া কাষৰ অলপ আছে মাৰি আছোঁ, তাকে চাই থাকক। ঘৰটো ফিনিচিং হোৱাৰ লগে আপোনালোকক দেখাব চেষ্টা কৰিম। তাকে আচলতে এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু দেখাব চেষ্টা কৰিম। চাই থাকক। आप लोग देख रहे हैं ये रूलर में बम्बू स्टिक लगाया हम। अभी हमें डबल कोट मार रहे हैं। अभी देख लीजिए आप लोग। बम्बू लगा के ऊपर तक मार सकते हैं हम लोग इसे, इसलिए बम्बू स्टिक लगाया। डबल कोट मार दिया, ये वाला वॉल फिनिशिंग लग रहा है, देख रहे हैं आप लोग। हेलो गाइस, जेहेतु एटू ऑरेंज कलर तो मारी कमप्लीट हो गल, वाटारप्रूफ मरा আছে তাকে দিছে সবফালে হৈ গল। আৰু যেহেতু কৈছিলো ওপৰৰ যোনটো শৰ্ট হয় সেইটো হোৱাইট হ'ব বুলি কৈছিলো, তাকে কৈছে যে বহুত লেতেৰা হৈ যায় আৰু দেখিবলৈ বেয়া লাগে পিছত, সেইটো কাৰণে ভাবিলো শৰ্টটো মাৰিব লৈছোঁ। তাকে চাই থাকক ভিডিঅ'টো। আৰু এইজন আমাৰ পেহা এতিয়া ওপৰত উঠিব এতিয়া মাৰিবলৈ কাৰণে, আৰু মই উঠিম ওপৰত। তাকে চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব। হোৱাইট কালাৰৰ দেখিছে, প'ষ্টবিলাক হোৱাইট হৈ আছে, চাৰ্জাৰ হোৱাইট দেখিছে। এইফালে এইটো প'ষ্টটো আছে হোৱাইট কালাৰ মানে বগা, আৰু এইফালে দেখিছে এয়া, আৰু ওপৰ শৰ্টটো বগা। তাকে এতিয়া ওপৰত শৰ্টটো কালাৰ মাৰিম, ক'ব কেনেকুৱা লাগিছে, ভাল লাগিছে নাই লগা কালাৰ। হেল্ল' গাইজ, যিহেতু কৈছিলোঁ ওপৰ শৰ্টটো কালাৰ মৰা হ'ব, তাকে এয়া দেখিছে কালাৰ মাৰি আছে ওপৰ শৰ্টটো। আৰু সম্পূৰ্ণ যেতিয়া হ'ব আপোনালোকক দেখাম কেনেকুৱা লাগিছে ক'ব, আৰু এতিয়া কেনেকুৱা লাগিছে সেইটো ক'ব, ভাল লাগিছে নাই লগা। তাকে লাষ্ট ফিনিচিং যেতিয়া হ'ব তেতিয়া আৰু দেখাব চেষ্টা কৰিম। পেইণ্টিং কমপ্লিট হৈ গ'ল, তাকে ভিডিঅ'টো আপোনালোকক দেখাম বুলি ভাবিলোঁ। এইটো হ'ল মেইন কালাৰ হ'ল। এই পোষ্টটো যোনটো মাৰিলোঁ এইটো মেইন কালাৰ হ'ল, আৰু এইটো হ'ল অৰেঞ্জ কালাৰ, আৰু এইটো হ'ল ওপৰত পাৰ্পল,
কিন্তু মানে শ্বৰ্টটো হোৱাইট হ'লে বেছি ভাল লাগে কিন্তু কৈছে কি মানে হোৱাইটটো লেতেৰা হৈ যাব সেইটো কাৰণে মানে ওপৰটো মানে পাল মাৰি দিব ক'লে তাকে মাৰি দিয়া হ'ল এইটো দেখিছে কেনেকুৱা লাগিছে কালাৰটো আৰু এইফালে আছে এইফালে লাগিছে হোৱাইট কালাৰ হোৱাইটটো বেছি ভাল লাগিছে পালটোতকৈ কোনটো ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তাকে আজিলৈ ভিডিঅ'টো ইমানেই বাই